নমস্কাৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আইডিআই কাউন্সেলিং প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিদৰে আপোনালোকে ট্ৰেড সিলেকশ্যন কৰিব পাৰিব আৰু এনসিবিটি এসসিবিটি ট্ৰেডসমূহ কি হয় আৰু কিছুমানত আপোনালোকে হয়তো দেখিবলৈ পাইছে এনসিবিটি আন্ডাৰ আইএমসি বুলি লিখা আছে আৰু এসসিবিটি আন্ডাৰ আইএমসি বুলি লিখা আছে সেইসমূহ কি হয় আজি এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক অলৰেডি মই এটা ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ আইটিআই ট্ৰেড সিলেকশ্যনৰ ওপৰত কিদৰে আপোনালোকে গভৰ্নমেণ্ট আইটিসমূহ সিলেক্ট কৰিব পাৰিব কিদৰে ট্ৰেডসমূহ সিলেক্ট কৰিব পাৰিব ডেসক্ৰিপচনত লিংক আছে সেই ভিডিঅ'টো চাই ল'ব পাৰে আৰু কেতিয়া আপোনালোকৰ সিট অলটমেণ্ট আহিব আপোনালোকৰ কেতিয়া আপোনালোকে সিট পাইছে নে নাই পোৱা চাব পাৰিব আৰু কাউন্সেলিং কিমান দিন চলিব তাৰ ওপৰতো আপোনালোকৰ টাইমলাইনখনৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেসক্ৰিপচনতে লিংক থাকিব আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব প্ৰথমতে আপোনালোকে ট্ৰেড সিলেকশ্যন কৰিবৰ বাবে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক নহলে iti.assam.admission.nic.in বুলি সাৰ্চ কৰিব পাৰে তাৰপাছত আপোনালোকে তললৈ আহিলে দেখিবলৈ পাব apply/login for ITI counseling 2024 সেই অপচনটোত ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ পাছত আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ আছে এপ্লিকেশন নাম্বাৰটো প্ৰথমতে ফিল আপ কৰিব লাগিব তাৰপাছত আপোনালোকৰ পাছৱৰ্ডটো তাৰপাছত আপোনাৰ যেটো সিকিউৰিটি পিন দিয়া হৈছে এই সিকিউৰিটি পিনটো ফিল আপ কৰিব লাগিব ITI পাছৱৰ্ডটো যদি পাহৰি গৈছে নহলে ফৰগট পাছৱৰ্ডৰ অপচন আছে ফৰগট পাছৱৰ্ড আপোনালোকে কৰি ল'ব পাৰিব সিকিউৰিটি পিনটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে যেটো সাইন ইন অপচন আছে সাইন ইন অপচনত আপোনালোকে ক্লিক কৰি দিব সাইন ইন অপচনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ইয়াত দেখিছে সেন্ড ওটিপি অন আপোনালোকে ওটিপিটো কিহত সেন্ড কৰিব খোজে হেতু ইয়াত আহিছে মই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো সিলেক্ট কৰি লৈছো তাৰ পাছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰত যেটো ওটিপি গৈছে ওটিপিটো মই ইয়াত শুদ্ধকৈ ফিল আপ কৰি লগইন অপচনটোত ক্লিক কৰিম যদি আপোনাৰ মোবাইলত ওটিপি যোৱা নাই তেন্তে আপোনালোকে ইমেইল আইডিটো সিলেক্ট কৰি ল'ব পাৰে ওটিপিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ ডেস্কবৰ্ডটো এডৰে শো কৰিব দেখিছে ফিল চয়েসেস মোৰ 90 শো কৰিছে বহুতৰ হয়তো 0 শো কৰিব যদি আপোনালোকে ফাৰ্স্ট লগইন কৰিছে যেহেতু মই কালি অলৰেডি কাউন্সেলিং কৰিছো সেইবাবে মোৰ 90 শো কৰিছে অৰ্থাৎ মই 90 টা ট্ৰেড বৰ্তমানলৈকে সিলেক্ট কৰি ৰাখিছো তাৰ পাছত এতিয়া ট্ৰেড সিলেক্ট কৰিবৰ বাবে আপোনালোকে কি কৰিব সাইডত আপোনালোকে দেখিবলৈ পাইছে চয়েস ফিলিং এণ্ড লকিং এই অপচনটোত আপোনালোকে ক্লিক কৰিব চয়েস ফিলিং এণ্ড লকিং অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পুনৰ পাছৱৰ্ডটো ফিল আপ কৰিবলৈ আহিব পাছৱৰ্ডটো আপোনালোকে ফিল আপ কৰি ইয়াত সাবমিট কৰি দিব বহুতে কৈ আছিল যে মই ভুলতে বেলেগ এটা ট্ৰেড সিলেক্ট হৈ গ'ল কিদৰে ৰিমুভ কৰিম হেতু মই কথাও দেখুৱাই দিম কিদৰে আপোনালোকে ট্ৰেড ৰিমুভ কৰিব পাৰিব বা কিদৰে আকৌ এড কৰিব পাৰিব কিন্তু বহুতে কৈছে যে লক চয়েস আপোনালোকে চয়েসখিনি লক কৰিব লাগিব নেকি পৰাপক্ষত আপোনালোকে লক নকৰিব লক কৰিলে আপোনালোকৰ কি হ'ব আপোনালোকে আপডেট বা কাৰেকচন কৰিব নোৱাৰিব ঠিক আছে ধৰি লওক আপোনালোকে কালি ট্ৰেড সিলেক্ট কৰিলে কালি যদি আপোনালোকে লক কৰি দিয়ে তেন্তে আপোনালোকে আজি আকৌ লগইন কৰি পেলাই পুনৰ নতুনকৈ ট্ৰেড সিলেকশ্যন বা কিবা এডিট কৰিব নোৱাৰিব ঠিক আছে সেইবাবে কৈছো আপোনালোকে ট্ৰেডখিনি সিলেক্ট কৰি কেৱল সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰিলে আপোনালোকৰ কাউন্সেলিং কমপ্লিট হৈ যাব হেদৰে আপোনালোকে কৰি ল'ব পাৰিব ইয়াত গুটেখিনি আপোনালোকে দেখিবলৈ পাইছে ইয়াত লক চয়েসেস আপোনালোকে ওপৰত অপচনটো নিশ্চয় দেখিবলৈ পাইছে তাত ক্লিক কৰিলে মোৰ এডৰে শো কৰি আছে বৰ্তমান চয়েস লকিং হেজ বিন ক্লোজ বৰ্তমান মোৰ চয়েস লকটো যেটো আছে হেতু ক্লোজ হৈ গৈছে যদি আপোনালোকৰ আহে লক কৰিবলৈ কিন্তু আপোনালোকে লকটো পৰাপক্ষ নকৰিব যদি কৰি দিয়ে একো নাই কৰি দিলেও প্ৰবলেম নহয় কিন্তু যিকিটা ট্ৰেড আপোনালোকে সিলেক্ট কৰি পেলাই লক কৰি দিছে সেইকিটা ট্ৰেডে থাকিব আপোনালোকে পুনৰ আপডেট কৰিব নোৱাৰিব ফাৰ্স্ট কাউন্সেলিংত এইখিনি হৈ গ'ল আৰু আপোনালোকে গভৰ্নমেণ্ট আইটিআই বা কোনখন ডিস্ট্ৰিক্টত কি আইটিআই আছে কেনেকৈ চাই পেলাই কিদৰে ট্ৰেড সিলেক্ট কৰিব ডিটেইলছত ভিডিঅ'টো চাই ল'ব ডেসক্ৰিপচনত আছে ইয়াত আপোনালোকে প্ৰগ্ৰামখিনিত আপোনালোকে দেখিবলৈ পাইছে এনসিবিটি দিয়া আছে এনসিবিটি আন্ডাৰ আইএমসি দিয়া হৈছে তাৰ পাছত আপোনালোকৰ ইয়াত দিয়া হৈছে এসসিবিটি দিয়া হৈছে এসসিবিটি আন্ডাৰ আইএমসি দিয়া হৈছে এটা বহুতে খুদি আছিল যে এনসিবিটি এসসিবিটি আৰু এনসিবিটি বা এসসিবিটি আন্ডাৰ আইএমসি হেখিনি কি হয় বা কোনটো ট্ৰেড ললে সুবিধা হয় এসসিবিটি এনসিবিটি একেই নহয় নেকি বা এসসিবিটি খনৰ কাম নাই নেকি বহুতে এনেকুৱা কমেন্ট কৰি আছিল সকলো তথ্য দিবলৈ চেষ্টা কৰিম একশন অপচনত আপোনালোকে এড অপচনটোত ক্লিক কৰিলে আপুনি যেটো ট্ৰেড লব বিচাৰে সেই ট্ৰেডটো এড হৈ যাব আৰু লগতে যদি আপোনালোকৰ কিছুমান যদি আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউট আপোনালোকৰ এড হৈ গৈছিল বা আপোনালোকৰ যেটো ট্ৰেড লবলৈ ইচ্ছা নাই সেই ট্ৰেডটো যদি আপোনালোকৰ এড কৰি দিছিলে ভুলতে তেনেহলে আপোনালোকে সিম্পলি ৰিমুভ অপচন যেটো আছে ৰিমুভ অপচনটো ক্লিক কৰি এডৰে আপোনালোকে ওকে কৰি ৰিমুভ কৰি ল'ব পাৰিব ট্ৰেডখিনি ঠিক আছে অলৰেডি মই প্ৰাইভেট কলেজ কেবাখনতো মোৰ ট্ৰেড এড হৈ গৈছিলে সেইখিনি মই বৰ্তমান ৰিমুভ কৰি লৈছো এডৰে আপোনালোকে ৰিমুভ কৰি ল'ব পাৰিব ট্ৰেডখিনি আৰু আপোনালোকে আপ ডাউন যিকিটা অপচন আছে এইখিনি প্ৰিফাৰেন্সৰ কথা কোৱা হৈছে ইয়াত আপোনালোকে চয়েস নং দেখিবলৈ পাব 1 2 3 4 তেনেকৈ আহি আছে সাইডত ইয়াত আপোনালোকৰ যোনটো লবলৈ ইচ্ছা আছে সেইখিনি আপোনালোকে নাম্বাৰ 1 ত ৰাখিব তেনেকৈ আপোনালোকে চয়েসখিনি আপ ডাউন কৰি তেনেকৈ মেনেজ কৰি ল'ব গুটেখিনি এডৰে আপোনালোকে গুটেখিনি আপোনালোকে কৰি দি ল'ব তাৰ পাছত আপোনালোকৰ টোটাল চয়েসেস আপোনালোকৰ দেখিবলৈ পাব কিমানটা আপোনালোকে চয়েস আপোনালোকে কিমানটা ট্ৰেড আপোনালোকে সিলেক্ট কৰিছে গুটেখিনি আপোনালোকৰ ইয়াতে শো কৰিব ঠিক আছে আৰু এনেকুৱা নহয় যে কেৱল এখন ইনষ্টিটিউটৰ এটা ট্ৰেডহে সিলেক্ট কৰিব পাৰিব বা
আপোনালোকৰ এনেকুৱা নহয় যে আপোনালোকে এখন ডিষ্ট্ৰিক্টতে কৰিব পাৰিব আপোনালোকে গোটেইখিনি কৰিব পাৰিব গোটেইখন ডিষ্ট্ৰিক্টতে কৰিব পাৰিব যিমানটা ট্ৰেড সিলেক্ট কৰিবলৈ ইচ্ছা আছে সিমানকেইটা ট্ৰেড সিলেক্ট কৰিব পাৰিব সেভ কৰি দিব এতিয়া দেখিছে মোৰ ফিল্ড চয়েসেস 74 শো কৈছে আগতে 90 আছিল যেহেতু মই প্ৰাইভেটখিনি ডিলিট কৰি দিছো তাৰ পাছত আপোনালোকে ভিউ ফিল্ড চয়েসেস অপশনটো দেখিবলৈ পাইছে তাত ক্লিক কৰিলে আপোনালোকৰ কিমানটা ট্ৰেড সিলেক্ট কৰিছিলে কি ট্ৰেড সিলেক্ট কৰিছিলে প্ৰিফাৰেন্স অনুযায়ী আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব লকিং স্ট্যাটাসটো বৰ্তমান মোৰ আনলকিং দেখুৱাই আছে দেখিছে যেহেতু মই লক কৰা নাছিলো সেইবাবে মোৰ আনলকিং দেখুৱাই আছে ৰাউন্ড 1 যেহেতু ৰাউন্ড 1 আৰম্ভ হৈছে সেইবাবে ৰাউন্ড 1 বুলি শো কৰিব এইদৰে আপোনালোকে যিখিনি ট্ৰেড আছে ট্ৰেডখিনি সিলেক্ট কৰিব পাৰিব ট্ৰেডখিনি সিলেক্ট কৰোতে যদি কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰিব বা মেইল আইডি দিয়া হৈছে মেইল আইডিত আপোনালোকে মেইল কৰিব পাৰে মোক এইদৰে অতি সহজতে আপোনালোকে মোবাইলতো কৰিব পাৰিব আৰু এটা কথা বহুতৰ কম্পিউটাৰত কৰিছে বা ক্ৰোম ব্ৰাউজাৰত কৰিছে যদি ওপেন হোৱা নাই তেনেহলে আপোনালোকে Mozilla Firefox যিটো আছে প্লে ষ্টৰত আপোনালোকে সাৰ্চ কৰিব Mozilla Firefox বুলি যিটো এপ আহে সেই এপটো ডাউনলোড কৰি পেলাই আপোনালোকে কৰি চাব নিশ্চয় আপোনালোকৰ তাত ওপেন হ'ব বহুতে যেতিয়া চয়েস ফিলিং অপশনটো ক্লিক কৰে আপোনালোকৰ সিজন এক্সপায়াৰ তেনেকৈ এটা প্ৰবলেম নিশ্চয় দেখিবলৈ পাইছে এতিয়া মই ক'বলৈ লৈছো NCVT আৰু SCVT কি হয় NCVT আৰু SCVT মানে হৈছে NCVT মানে হৈছে নেশনাল কাউন্সিলিং ফৰ ভোকেশনাল ট্ৰেইনিং আৰু SCVT মানে হৈছে ষ্টেট কাউন্সিলিং ফৰ ভোকেশনাল ট্ৰেইনিং ইয়াত দুটা আছে দুটা ভাগত ভাগ কৰা হৈছে এটাসমূহ এটা NCVT এটা SCVT NCVT যিখিনিয়ে ট্ৰেড সিলেক্ট কৰিব তেওঁলোকৰ সেইখিনি সেন্ট্ৰেল লেভেলত হ'ব ঠিক আছে NCVT মানে হৈছে নেশনাল কাউন্সিলিং ফৰ ভোকেশনাল ট্ৰেইনিং এইখিনিত আপোনালোকে নেশনাল লেভেলত আপোনালোকে ট্ৰেডসমূহ সিলেক্ট কৰিব পাৰিব বা আপোনালোকৰ নেশনাল লেভেলত আপোনালোকৰ যিটো ITI এক্সাম আছে হেতু পতা হ'ব আৰু আপোনাৰ সাৰ্টিফিকেটখন নেশনাল লেভেলত থাকিব যিসমূহ আপোনালোকৰ ITI নেশনাল লেভেলত জব ওলাই সেইসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ NCVT খনৰ বিশেষকৈ প্ৰয়োজন হয় ঠিক আছে আৰু SCVT টো হৈছে যেটো আসাম গভৰ্ণমেন্টৰ SCVT মানে হৈছে ষ্টেট কাউন্সিলিং ফৰ ভোকেশনাল ট্ৰেইনিং যিখন ষ্টেট বোৰ্ডে পাতিব আপোনালোকৰ SCVT টো আপোনালোকৰ বাকি ট্ৰেডত কোনো আপোনালোকৰ বেলেগ নাই সকলো ট্ৰেড একেই থাকিব SCVT টো যিখিনি থাকে NCVT টো সেইখিনি থাকিব বা আপোনালোকৰ সাৰ্টিফিকেট কিখন অলপ বেলেগ হ'ব এখন NCVT আহিব এখন SCVT আহিব বাকি ট্ৰেড হক আপোনালোকৰ যেটো সিলেবাস আছে সিলেবাস হক সেইখিনি প্ৰায় আপোনালোকৰ সেম থাকিব ঠিক আছে আৰু কিছুমানত আছে যে NCVT IMC বুলি আছে ঠিক আছে NCVT আন্ডাৰ IMC বা SCVT আন্ডাৰ IMC মানে হৈছে ইনষ্টিটিউট মেনেজমেন্ট কমিটি এটো আপোনালোকে এটা কোটা বুলি ধৰিব পাৰে যিসমূহে NCVT বা SCVT নাপায় তেওঁলোকে IMC ত ল'ব পাৰে ঠিক আছে IMC মানে এটা কোটা বুলি ধৰিব পাৰে IMC ত আপোনালোকৰ বিশেষ সকলো একেই থাকিব কেৱল আপোনালোকৰ IMC ত আপোনালোকৰ ফিজটো অলপ বেছি পে কৰিবলগীয়া হ'ব পাৰে আৰু আপোনালোকৰ IMC ক্লাছসমূহ প্ৰায় আপোনালোকৰ 5 বেলা বা গধূলি সময়ত তেনেকুৱাকে হয় মানে 4টা বজাৰ 5ৰ পৰা 4টা বজাৰ পৰা 7টা ভিতৰত তেনেকুৱা ধৰণে আপোনালোকৰ প্ৰায় ক্লাছখিনি পতা হয় মই জনাত বিশেষ একো আপোনালোকৰ ডিফাৰেন্স নাই কেৱল আপোনালোকৰ হেতু এটা কোটা সিস্টেম যিসকলে NCVT বা SCVT নাপায় যেটো আপোনালোকৰ ইনষ্টিটিউট মেনেজমেন্ট কমিটি আছে তেওঁলোকে আপোনালোকৰ হে সিটটো দিয়ে হে সিটটোৰ বাবে আপোনালোকে ফিজটো অলপ বেছি পেমেন্ট কৰিবলগীয়া হয় এইখিনি আছিল বেসিক ডিফাৰেন্স খিনি আৰু বিশেষ তেনেকুৱা একো ডিফাৰেন্স নাই অধিক জানিবৰ বাবে আপোনালোকে গুগলত চাই ল'ব পাৰে বা নেটত এবাৰ চাই ল'ব পাৰে আৰু যিসকলে এতিয়ালৈকে কাউন্সিলিং কৰা নাই তেওঁলোকে যিমান পাৰে সোনকালে কৰি ল'ব লাষ্ট ডেটলৈ নাথাকিব আজি বা কাইলে ভিতৰত আপোনালোকে যিমান পাৰে সোনকালে কৰি ল'ব যেহেতু সাৰ্ভাৰটো ডাউন হৈ যোৱাৰ চান্স থাকে লাষ্টলৈ যিমান পাৰে সোনকালে সেইভাবে কৰি ল'ব শিডিউলখনো মই দেখুৱাই দিছো আপোনালোকৰ কি তাৰিখে লাষ্ট ডেট আছে আৰু আপোনালোকৰ সিট অলটমেন্ট কেতিয়া হ'ব হেতু আপোনালোকে চাই লওক ডেসক্ৰিপচনতে লিংক আছে শিডিউলখনৰ তাৰ ওপৰতে ডিটেইলছত মই ভিডিও বনাই দি ৰাখিছিলো আপোনালোকে সেই ভিডিওটো এবাৰ চাই ল'ব পাৰে এখন আছে শিডিউলখন 23 তাৰিখৰ পৰা আৰম্ভ হৈছে 26 তাৰিখলৈকে আপোনালোকৰ যিটো চয়েস ফিলিং প্ৰক্ৰিয়া আছে এটো চলি থাকিব 28 তাৰিখে আপোনালোকৰ সিটখিনি এলট কৰা হ'ব ঠিক আছে যিসকলে কৰা নাই যিমান পাৰে সোনকালে কৰি ল'ব লাষ্ট ডেটলৈ নাথাকিব আপোনালোকে লিংকটো ডেসক্ৰিপচনতে আছে শিডিউলখন আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰে এইদৰে অতি সহজতে ITI আপোনালোকে ট্ৰেড সিলেকশন কৰিব পাৰিব যদি কিবা জানিব বা সুধিবলগীয়া আছে তেন্তে কমেন্ট কৰি জনাব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ